নমস্কাৰ মই বনইনা মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আজি কেখনমান মই আপোনালোকক ধুলত মৰা গামোচা দেখুৱাম আৰু গামোচা কেখন পকুৱা সূতাৰে বোৱা হয় গামোচা কেখনৰ দীঘলটো 3 ফুট 2 ইঞ্চৰ হয় আৰু বহলটো 1 ফুটতকৈ অকমান বেছি হ'ব গামোচা কেখন যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক 9395511715 নম্বৰত হোৱাটছআপ কৰি দিব আমাৰ প্ৰথম গামোচাখনৰ ডিজাইনটো এনেকুৱা আৰু দ্বিতীয় ডিজাইনটো আমাৰ এনেকুৱা আৰু এটো আমাৰ 3 নম্বৰ ডিজাইনটো এটো হল আমাৰ 4 নম্বৰ ডিজাইন আৰু এটো ডিজাইনটো একে কিন্তু ফুলটো অকমান আগৰখনতকৈ সৰু হয় আৰু এখন গামোচা আছে এখন মূৰত মৰা গামোচা হয় এটা ফুলৰ আৰু ইয়াৰ দীঘলটো আপোনাৰ 5 ফুট হ'ব বহলটো 1 ফুটৰ হয় যদি ভাল লাগে 9395511715 নম্বৰত মোক হোৱাটছআপ কৰি দিব থ্যাংক ইউ